গুড মৰ্ণিং গাইজ আৰু এয়া হ'ল ৰাতিপুৱাৰ দৃশ্য। তো আজি পাৰিবলৈ আহিলোঁ আমি ছজনাৰ ফুল। কিমাননো আৰু সাৰ মাৰা চব্জি খাই থাকিম, তাকে ভাবিলোঁ যে অলপ নতুন বস্তুৱে খাওঁ। কেতিয়াও নেদেখা ঠাইখিনি জুমি থাকোঁতে দেখিলোঁ যে ফুচকা সেই ঠাইখিনি আগৰ পৰাই চিনাকি। খাই উঠিলোঁ আৰু এতিয়া খাবলৈ লৈছোঁ ফল, কাৰণ কয় নহয় ভৰা পেটে ফল। তো কল বাৰু খাই ভাল নাপাওঁ, তো সেইকাৰণে এতিয়া মধুৰিআমে খাওঁ। এই মধুৰিআম আমাৰ ঘৰৰে, মায়ে পাৰিব দিছিল, মই এটাও দেখা নাপালোঁ। মায়ে ক'ৰ পৰা ইমান সোপা আনিলে, কয় নহয় মাবিলাকৰ পৰা কোনো বস্তু লুকাই থাকিব নোৱাৰে। তো এয়া মধুৰিআম খাওঁ এতিয়া। পকিছে, মই পকা মধুৰিআম ভাল নাপাওঁ বাৰু। ছায়াৰ ধেমালিৰে আজি ভিডিঅ'টো সামৰোঁ দেই, বাই বাই। লগ পাম অন্য এটি ভিডিঅ'ত।